হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভাল। সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি হৈছে 13 জানুৱাৰী, অৰ্থাৎ উৰুকাৰ আগদিনা, আৰু মোৰ মৰ্ণিংটো ষ্টাৰ্ট হ'ল এনেদৰে। এইখিনিতে কওঁ, মই এটা শ্বৰ্টছ ভিডিঅ' আপলোড কৰিছিলোঁ য'ত মই কৈছিলোঁ যে মই দুডাল অক্সিডাইজ জুৱেলাৰী কম্বাইন কৰিছোঁ বুলি। যিহেতু মই এডাল ভুলবশতঃ ছিঙি পেলালোঁ, আনডাল যাতে ৱেষ্ট নাযায়, তো তাৰ বাবে মই এনেদৰে টাই আপ কৰি লৈছিলোঁ। নেক্সট আমি ইভিনিং ওলালোঁ শ্বপিঙলৈ বুলি। মোৰ মানে কিছুমান জেগা আছে, যেতিয়া মই কলেজ যাওঁ মানে সেই ৰাস্তাটোতো কিছুমান দোকান আছে বা হেৰি আছে, মানে সেইখন মানে স্পেচিফিক আৰু যে মই চামেই আৰু মানে মোৰ অভ্যাস, য'তে ক্লাছ দেখোঁ আৰু শুৰু হৈ যাওঁ। এয়া আমাৰ শ্বপিং চলি আছে অকণমান বিহু আৰু অকণমান পূজাৰ কাৰণে, সৰস্বতী পূজাৰ কাৰণে। আৰু সৰস্বতী পূজাৰ ব্লগো চিয়'ৰ মই আপলোড কৰিম, গতিকে আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, দেন ডু ছাবস্ক্ৰাইব, কাৰণ এইটো ফ্ৰী হয় অফক'ৰ্ছ। এইটো হৈছে মোৰ OOTD আউটফিট অফ দ্য ডে। পাছতে ঘৰ আহি আমাৰ ষ্টাৰ্ট হৈ গ'ল বিহু প্ৰিপেৰেশ্যন। এয়া মা আৰু মই অলপ লাগি লাডু বনাই আছিলোঁ। বিহু বুলি কি বনালে মোক কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া হৈছে উৰুকাৰ দিনা ৰাতিপুৱাৰ দৃশ্য, আৰু সেইদিনা ৰাতিপুৱাই আমাৰ লৈছিলে 2টা মাছ। আৰু এই যে ডুগু এনেদৰে বহি আছে, মোৰ পুৰণা দিনবিলাকলৈ মনত পৰি গ'ল। দেউতাৰ খুব চখ আছিলে ডাঙৰ মাছ অনা। উৰুকাৰ দিনাখন দেউতা ৰাতিপুৱাই ডুগমুগুলিতে যায় আৰু ডাঙৰ মাছ আনি পেলাই আমাৰ গোটেই চুবুৰীটোকে ভগায়। দেউতাৰ এইটো খুব চখ আছিলে। এনেকুৱা দিনবিলাকত দেউতালৈ বিৰাট মনত পৰে। আৰু এই যে বাকলিবোৰ সৰে, দেউতাই কয় এয়া পইচা সৰিছে বুলি। মনত পৰে আৰু। আজি হৈছে উৰুকা আৰু আমি আহিছোঁ পথাৰলৈ। মোৰ লগত আৰু এগৰাকী যুৱতী আছে, এইগৰাকী। আমি আহিছোঁ এতিয়া বৰ্তমান পথাৰলৈ ৰিলছ বনাবলৈ। নকবি ভাই, ভাইৰেল হৈ গ'ল ষ্টিল। আৰু ভালো লাগে এনেকুৱা দিনত একদম খেলি সেয়াই। গাইজ, আমি এতিয়া আহি আছোঁ আলিৰ মাজে পকা ধানৰ মাজে সৰু আলি, ঐ সৰু আলি। কিন্তু মানে আজি আমাৰ প্ৰব্লেমটো হৈছে কি, ৰ'দ মানে নাই, ফটোটো ভাল নাহিব। কি কৰিছে জানো, সেউজীয়া খেতি। আমি উঠিলোঁ 2খনমান ফটো, আৰু সেয়া চাবলৈ আপোনালোকে আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। মই আছোঁ দীক্ষা এম মহন্ত, এয়া হৈছে লিজা এল মহন্ত বুলি। মিছ মহন্ত বা লিজা এল। লিজা একো ভাল নহ'ল ভিডিঅ', মানে কি ৰ'দটো নাই ন, ৰ'দ মেইন, গতিকে বাট ষ্টিল আৰু ন কিবা এটা বিহু বুলি এটা মেমৰি লাগে ন, বোলে এইবাৰ বিহুত এইটো কৰিছিলোঁ। আৰু যে বিহুত মানে আমাৰ দুজনী বিশেষকৈ এইটো মেণ্ডেটৰী, আৰু যে আমি মানে মেখেলা চাদৰ পিন্ধিমেই, ফটো উঠিমেই, সেয়া মানে সৰুৰে পৰা আমি ৰাস হওক কিবা হওক, মানে সৰুৰে পৰা মানে মাহঁতৰ কাপোৰ টানি সেই তেনেকৈ আমি পিন্ধোঁ ন লিজা। সেইবিলাক ধেৰ মেমৰি আছে, সেইবিলাক ফটোজো আছে, কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বাকী গৈ আছোঁ বৰ্তমান ঘৰলৈ, চাওঁ ট্ৰাই কৰোঁ ঘৰতো ভাল হয় নেকি। ঘৰত ভাল হোৱাৰ আশা নাই, ইয়াৰ পৰা ৰ'দ গ'ল যেতিয়া চাদৰ ওপৰৰ পৰা অবভিয়াছলি ৰ'দ গ'ল, ল'লে হয়তো ভাল হ'ব পাৰে, বুজিছা। ট্ৰাই কৰোঁ। যদি কিবা পষ্ট কৰোঁ দেনটো আপোনালোকে দেখিবই, যদি ফ'ল' কৰিব দেই, ফ'ল' কৰিব গাইজ। এয়া হৈছে আমাৰ উৰুকা বিশেষ, ঘৰতে এসাঁজ খালোঁ তৃপ্তিৰে।
বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আশীৰ্বাদ কৰিব যাতে মোৰো আহিবলগীয়া দিনবোৰ ভালে ভালে পাৰ হয় আৰু ময়ো আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে জীৱনবোৰ সুখ সমৃদ্ধিৰে ভৰি পৰক আৰু আপোনালোকেনো কেনেদৰে উদযাপন কৰিলে ভোগালী বিহুটি কিন্তু জনাবলৈ নাপাহৰিব চ' এইটোৱে আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে দেন ডু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব দ্য চেনেল